বাবা বুম ভোলা বুম ভোলা বুম ভোলা দিনে। তো হাই গাইজ নতুন ভিডিঅ'লৈ সকলোৱে স্বাগতম জনাইছোঁ। বহুত ভিডিঅ' চিডিঅ' বনাই নাই, তো আজি বনাম বুলি ভাবিছোঁ। মানে আজি 15 আগষ্ট, তাতে আজি মহাধামৰ পৰা আহোঁ বোলো। আৰু এয়া পাঁচআলিতে মানে কিবা অলপ কিবা আয়োজন কৰিছে আৰু 16 আগষ্ট বুলি চব ছবি তবি আঁকিব চাগে আৰু কুইজ নহয় কিবা আনি হ'ব। তো এতিয়া প্ৰথম আমি যাম মহাধামত যাম। এইফালে আছে বছৰ ককা, তাৰপিছত আছে চৌমিন আছে, তাৰপিছত মন আছে। তো সিহঁতে তাত ৰখি আছে, এতিয়া আমি তালৈকে যাওঁ। চাওক এইখন পাঁচআলি, তো ইয়াতে হ'ব মানে কিবা কুইজ চুইজ প্ৰতিযোগিতা ইয়াতে হ'ব। তই কি ছবি আঁকিবি নে নহয়? মই সেইবিলাকত নাই। তো আমাৰ লগৰবিলাক এইবিলাকত নাই, কিন্তু মনে আঁকিম বুলি কৈছে, আঁকিব চাগে। এইবিলাক চাওক আঁকিলে যে ৰং দিব লাগিব, ৰং কৰিব লাগিব বুলি ক'লে ধৰা বন্ধা নাই। ৰং নিদিয়াকৈ যদি ধুনীয়াকৈ কাটিং কৰি তো গাইজ চাওক এইবিলাক সেউজীয়া পৰিৱেশ চাওক, কি মজা হৈ আছে গাইজ। তো আগত আছে চৌমিন আৰু ভৈৰৱ, এই দুজন চাই লওক। তো মন ভাই আহিম বুলি কৈছিলে, কিন্তু সি বোলে তাত গৈছিলোঁ যে তাত বোলে আগকৈ মানে সি ৰখিলে চাগে, পিছত আহিব চাগে। আৰু আমি এতিয়া তিনিজনে যাই আছোঁ তাৰলৈকে। এখন মানে আমাৰ কচাই গাঁও বুলি কয়, এখন গাঁও। তো কচাই গাঁৱত থান এইখন চাওক, এইখন কচাই গাঁও থান যে শিৱ বাবা কৃষ্ণ ফটো দিয়া আছে। তো গাইজ এতিয়া পালোহি আমি ৰঙাগোৱা। তো ৰঙাগোৱা তিনিআলি পাম, এই আগত আছে ৰঙাগোৱা তিনিআলি। তো গাইজ প্ৰথম চাই লওক এইটো নাজাৰাটো, কি মজা নাজাৰা। তো এইফালে চাই লওক ৰাস্তা অলপ ফাটা ফুটা হৈ গৈছে গাইজ। গাইজ চাই লওক এইটো ৰঙাগোৱা আপটো। গাইজ চাওক ৰঙাগোৱা নামৰিছে কাম, মানে এইখিনি অলপহে আছে কি ৰঙাগোৱা। এনে এইখিনি আছিলে বহু পাহাৰ আছিলে, খানি এইখিনি অকণমানে থৈ দিলে মানে। চাই লওক এইবিলাক 15 আগষ্ট বুলি পতাকা চাই লওক, কি মজা। গাইজ চাই লওক এইফালে ছোৱালী কেইজনী গৈছিলে, তাকে ভিডিঅ' কৰিব দিছে মানে। তো মই ইমান তাৰমানে অভদ্ৰ নহয়, সেইটো কাৰণে ইমান নুৰুখালো। তো চৌমিনে তাৰমানে মোক ঢুকাব দি আছে। মই অভদ্ৰ নহয়, ইমান নহয় গাইজ, ইমান অভদ্ৰ নহয় মানে। মই ভাল কামত আহিছোঁ তোন, হয়নে? ছোৱালী তোৱালী একো জোকা নাই মানে। তো বছৰে জোকাইছে, এই ক'ত নোজোকাব ন, জোকাইছে। এইফালে চাওক পতকা, এইটো হেল লাগিছে কিন্তু দেই, চবৰ পদূলি মুখে মুখে পতকা গাইছে। এইবিলাক মানুহবোৰ সেৱা কৰি গৈ আহি আছে, সেৱা কৰি গৈ আহি আছে মানুহবিলাক। এইবিলাক চাওক কৈছিলোঁ ছোৱালী আহিলে গাইছ, চাই ল'ব কি মজা মজা। মজা মজা মাল দেখিছে গাইছ, বাটতে পাইছে এনেকুৱা আৰু কিমান দেখা পাব। আৰু গাইছ দিল খোজ হৈ গৈছে বাটতে, আৰু তাত যোৱালৈকে সঁচাই গৈছে মজা ফিলিংছ আহি গৈছে একদম। এইফালে মই যাম যায় ন। ये जोक है जोक। তো গাইছ এনেকুৱা মানুহ দেখা নাই মানে, তাক অলপ বেছি তাৰমানে অলপ পেং চেং কোৱা নহ'লে এনেকৈ কৰিম বুলি ভাবিছিলোঁ। এনেকুৱা মানুহ পোৱা নাই, এটাই পাইছিলোঁ, তাক কৈছিলোঁ এই পালে বুলি কৈছে। ওচৰতে না তাৰমানে অলপ দূৰমানত এনেকুৱা পেং কৰিব পৰা হয় অলপ ভাল আছিলে। তো আপোনালোকে অলপ ভিডিঅ'টো চাই ভাল পালে হয় চাগে। তো এইফালে মানুহ আছে, তাক কিবা কানি সুধিম ৰ'বক পাওঁ যদি।
গাড়ী আছে আগত বহুত আছে মই জুম কৰি দেখাই আছো এই তাত আছে বহুত গাড়ী আছে তাত অলপ অলপ মনোৰঞ্জনৰ কাৰণে অলপ কিবা এটা কৰিব পালে ভাল লাগিব কিন্তু দেই কৰিবা নেকি তাত কৰিব লাগিব অলপ চাইকেল ইয়াতে BMW ইয়াতে ষ্টেণ্ড কৰি থৈ দিওঁ ঐ চুৰ টুৰ কৰি লৈ যাব নেকি BMW হয় বহুত गया ताला साला नहीं है बोलो क्या जाम और यार सोमी ने किबा बेलबा किबा आनी লৈ আছে guys this फाइनली तो बाटुपा মানে বাটুমা অলপ সোমাই দিছো আৰু এতিয়া চাব পাৰে সোমিনে কিবা আনি লৈ লৈছে তাত দেখা পাব কি কৰো তো গাইস ইয়াত হালাত বেয়া হৈ গৈছে মানে উঠি ফাইনালি আহি পাইছো গাইস মাজো পাইছো আহি এতিয়া ন মাজো মান পাইছো আহি তো গাইস হালাত বেয়া হৈ গৈছে চাওক ফটফটি চাওক নতুনকে বনাইছে এবছৰ মান হৈছে নেকি ন এবছৰ হৈছে আৰু বেছি দিন হোৱা নাই তো হালাত বেয়া কৰি দিছে মানে উঠোতে তো গাইস চাওক পালো এইটো মন্দিৰ এইফালে তলত মানুহ আহি আছে তলৰ চাইডে মানুহ আহি আছে আকৌ পাইছো এইফালে চাওক মহাপণ্ডিত তিনটাক দেখা পালো মহাপণ্ডিত গাইছ হালত বেয়া হৈ গৈছে মোৰ আহোঁতে আৰু যোগ কৰি আছো ন আৰু যোগ কৰি আছে দেৱে কি খুজিলে ভগৱানৰ ওচৰত কথা এটা কি খুজিলি ক ভগৱানৰ কি খুজিলি ক ভগৱানৰ ওচৰত এদিকে কাম নাই যা তনে ছোৱালী নাপাও গাইছ ফাইনেলি পালো আহি মই যাম তো চাওক সেইফালে মূৰ্তি এজাৰ আছে পাত্ৰ এনেকুৱা সময়ত দোকান আছে কেইখনমান কিবা কাউণ্টাৰ আছে কিবা চাহ তাহ বনাই দিয়া কিবা কাৰণে এইটো সম্ভৱ গেটখন আৰু ইয়াৰ পৰা সোমাই যাব লাগিব সোমাই যাই সেনে তাত সেনেকৈ যাব লাগিব মহাদেৱ মহেশ ধাম এখন মহাদেৱটো দুখালিও প্ৰথমতে সেইটো ভিউটো চাই লওক এবাৰ ভালদৰে এইখিনি ভাল বস্তু এটা লিখা আছে কৈলাশ তাৰপিছত এইফালে লিখা আছে মানে এইফালে আছে মন্দিৰটো এইফালে লিখা আছে গণেশ মন্দিৰো আছে মানে ওপৰত আৰু সেইটোৱে দেখুৱাই দিছে এইখিনিত নতুনকৈ আহে যেতিয়া ইয়াতে পঢ়ি চাব পাৰিব কি মন্দিৰ আছে ওপৰত তেতিয়া গম পাব গাইছ মানে ইয়াত পঢ়ি চালে গম পাব আৰু তাতে লিখা চিখা থাকে কিবা বস্তু আৰু গাইছ এতিয়া ইমান পাহাৰৰ মাজত বস্তু এটা দেখাম বেছি ফেভৰেট চবৰ তাতে থাকে এইটো চবৰ ঘৰতে থাকে এইটো চাওক কোৱা কিমান ডাঙৰ চাওক গাইছ কিমান ডাঙৰ ওপৰত আছে 12 মাহে থাকে মানে এইটো কুঁৱা পানী গাইছ এই চাওক ইয়াত ধুই লওঁ প্ৰথমে গাইছ চাই লওক বহুত মানুহ আছে মানুহবিলাক চাওক ওপৰত আছে মানে গাইছ মোৰ বস্তু এটা দেখুৱাই দিওঁ এইফালে ধূপ চুপ এইফালে জ্বলাই আৰু এইফালে মন্দিৰত আছে ইয়াতো সেৱা কৰিব পাৰে সেনেকৈ যাব পাৰে বাবা বোম ভোলা দিনে ৰাতি খাই ফুৰা তো গাইছ এতিয়া পালেহি মহেশ ধামৰ ওপৰৰ শিলটো তো ওপৰৰ নাজাৰাটো দুখাই আছো এতিয়া বহি লৈছো মানে বহুত ভাগৰ লাগিছে এইবিলাক দেখিছে
এইফালে খিলতি বিকাই আহিছোঁ এইফালে বাট এটা আছে কিন্তু এইফালে শ্বৰ্ট কাটিং বাট এইফালে আছে তলৰ দেখি আছে অলপ তলৰ দেখি আছে কিন্তু এইফালে মন্দিৰ এটা আছে মানে এইফালে সেৱা গৈ আছে সেইটো কাৰণে সেদিকে নাহি এদিকে আহিলোঁ তো কৈছে নহয় ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ তো এতিয়া আমি ওপৰত যাই আছোঁ ওপৰত যাম ন ওপৰত যাই সেনে নাজাৰাৰ দুখ আমি এইফালে চাওক তলৰ পৰাই নাজাৰাটো অলপ দুখাই দিওঁ কি মজা ভিউ চাই লওক কি মজা নাজাৰা গাইছ আহি মানে মজা লাগে ইয়াত কোনোবা যদি আহিম বুলি ভাবিছে তো গাইছ এখন আছে আম কটা বুলি কয় তাত আছে মহেশ ধামখন তো গাইছ লোকেশ্যনটো দিম বাৰু তো লিংকত আছে লোকেশ্যনটো তো তাত যাই সেনে চাব তো গাইছ এতিয়া আমি ওপৰলৈ উঠি যাওঁ তাৰ পৰা ভিউটো দিম বলক গাইছ এইটো মন্দিৰটো আছিলে মানে এদিকি তলতে আহিবলগীয়া হৈছিলে সেইটো মানে এদিকি নাহিলোঁ গাইছ চাই লওক গাইছ ভিউটো এবাৰ ভালনে দুখাই আছোঁ গাইছ কেনেকুৱা লাগিছে কবত তো গাইছ মজা লাগিছে কিন্তু ভিউটো এইটো শিলত উঠিব পৰা হয় ভাল লাগিলে হয় কিন্তু মানে গাইছ এইটো শিলত উঠিব নোৱাৰোঁ সেইটো মানে এদিকে আহিছোঁ আৰু এইটো এটা আছে চাওক মহেশ ধামৰ বাট বহুত আছে মানে গাইছ তো ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যেতিয়া তো এইখিনি আছিলে আৰু ভিডিঅ' তো নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই বাই